ভিলেজ কিডছ গুঞ্জনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকে জানে যে দৰঙৰ খুব ফেমাছ এটা উৎসৱ মহোহো উৎসৱ। আজি আঘোণৰ পূৰ্ণিমাও হয়। এই উপলক্ষে মানে আজি আমাৰ ঘৰে ঘৰে মানে আমাৰ এই অঞ্চলৰ ঘৰে ঘৰে কণ কণ শিশুসকল হওক বা ডাঙৰসকলেও হওক সকলোৱে মহোহো উৎসৱ পালন কৰে। এতিয়া আমাৰ গুঞ্জনৰ মানে তত নোহোৱা হৈছে, মানে ইও মহোহো উৎসৱ পালন কৰিব যাব খুজি আছে লগৰবিলাকৰ লগত, কিন্তু যাব দিয়া নাই কাৰণ ৰাতি হৈছেতো। গতিকে আমাৰ ঘৰলৈকে এযোৰা মানে কণ কণ শিশুসকল আহিছে তাৰমানে মহোহো উৎসৱ খেদিবৰ কাৰণে। গতিকে আমাৰ দৰঙৰ এই উৎসৱটো আপোনালোকে উজনি হওক নামনি হওক সকলো অঞ্চলতে যাতে দেখিবলৈ পায়, সেইবাবে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। দৰঙৰ খুব জনপ্ৰিয় এটা খুব প্ৰচলিত আগৰ পৰাই পৰম্পৰাগতভাৱে চলি অহা এটা উৎসৱ মহোহো উৎসৱ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, আপোনালোকে গম পাই যাব মহোহো উৎসৱ কেনেকুৱা হয়। অ' বাবু আহা আহা। অ' মহোহো খেদবা আহিছা তোমালোকে? ভালো গৈছা নেকি তুমি? আপোনালোকে চাওক মহোহো উৎসৱ। ঐ চাও মুখখন চাও। ৰক্তিম ভালো গৈছে নেকি? কেইটকা পাইছা তোমালোকে এতিয়ালৈকে? 50 টকা। আপোনালোকে দেখা পালে মহোহো উৎসৱ কেনেদৰে পালন কৰে। আজিৰ পৰা তাৰমানে আঘোণৰ পূৰ্ণিমা, আজিৰ পৰা তাৰমানে মহ সম্পূৰ্ণৰূপে মানে আঁতৰি যায় বুলি এটা জনবিশ্বাস আছে। সেইকাৰণে এই মহ খেদা উৎসৱ পালন কৰে। গতিকে অকণমান সৰু ভিডিঅ' এটা আছিলে, আপোনালোকক দেখুৱালোঁ এইখিনি। যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ।